হাই গাইজ, গুড মৰ্ণিং সকলোকে। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আজি আমাৰ দহা মানে 10 দিনীয়া। আৰু আমাৰ মানে মানুহ মৰিলে সেইটো কাৰণে ঘৰত বহুতো মানে কাম হৈছে আৰু গোটেই মানে বস্তু পাতি উলিয়াবলগীয়া হৈছে। আমাৰ এইটো নিয়ম মানে আপোনালোকৰ কাৰ কি নিয়ম জনাব। এইফালে মায়ে মানে মজিয়াখন মচি আনিলে আৰু মই এইবোৰ কিবাকিবি বেলেগ কাম কৰি আছোঁ। আৰু এইফালে পানী চানী ছটিয়াই বিচনা পত্ৰ অৱস্থা নাই, চব উলিয়াবলগীয়া হৈছে তুলি চুলি। আৰু এতিয়া মানে কেইখনমান উলিয়াবলৈ আছে। আমাৰ হাঁহ পোৱালিকেইটা কি ধুনীয়াকৈ শুই আছে খাই মেলি। আৰু এইফালে মই কাপোৰ মানে চব ধুবলৈ লৈ লৈছোঁ। আজি বহুত কাপোৰ আৰু এটামান চাফ দিবলৈ আছেই মানে। এইফালে টিউবৱেলৰ তাত কাপোৰ পেলাই থৈছোঁ চাফ দিবলৈ। এইফালে মই কাপোৰখিনি চাফত দি লওঁ এতিয়া। গৈ আমাৰ এইফালে পানী ফিল্টাৰ দি আছে আৰু এইফালে দি গৈ আমাৰ বাৰীখন আছে। মা দেউতাহঁতে কচু খান্দি আছে কাইলৈ বজাৰত নিবলৈ। ময়ো আহিছোঁ, মোৰ গাটো বেয়া কাৰণে বৰকৈ কাম কৰা নাই এইকেইদিন। আৰু ফালে মানে বৰষুণে মানে চব বস্তুখিনি বেয়া হৈ গৈছে। এইফালে কোমোৰা এটা আছে। এয়া কচু খান্দি আছে। সেইও মৰিলো কি হ'বা লাগি ধৰিলে। দেউতাই ভিডিঅ' কৰিলে বেয়া পায়। কি হ'বনো হয়নে কৰিলে, বেয়া কাম কৰা নাই নহয়। কিমান ডাঙৰ আছে? পুৰা ডাঙৰ। এইখিনি ওলাইছে আকৌ, মই নোলাই লৈ আছিলোঁ। সেই মাজতে খান্দি চাওঁতে হয়নে? আৰু নালাগে হ'ব। কাইলৈ বজাৰলৈ নিবলৈহে এইখিনিয়ে হ'ব আৰু কেলৈ লাগে? আৰু নালাগে। আৰু দেউতাই ভিডিঅ' কৰিলে বেয়া পায় কাৰণে মনে মনে কৈছিলোঁ, কিন্তু দেখা পালে কেমেৰাটো। কৰিব আৰু উপায় নাই। ফাইনেলি কচুখিনি গুচাই হৈ গ'ল। আমাৰ মানে অলপমান গুচাইছে, যিহেতু আকৌ নিব বজাৰত এনেকৈ মানে শাক পাচলিৰ লগত মিলাই লৈ গ'লে অলপমান সৰহ হয়, সেইটো কাৰণে। আৰু এইখিনি পূৰা ধুই পেলাই ধুনীয়াকৈ ৰ'দত থৈ দিছোঁ পানী চাংখনতে এনেকৈ শুকাই। আৰু চাওকচোন আমাৰ মানে কচু চাইজটো কিমান ধুনীয়া হৈছে। আৰু অকণমান দিছে ৰ'দটো, সেইটো কাৰণে তেওঁ বুলি অকণমান শুকাব আৰু ভালকৈ ধুই পেলাই থৈ দিছোঁ। আৰু এইফালে ওপৰলৈ আছে আপোনাৰ কঁঠালগুটি চালনী। আৰু এইফালে ইমানখিনি অমিতা ধুলোঁ, এইখিনি অমিতা নিব আজি। এইফালে অমিতা আৰু বস্তু পাতি যোগাৰ কৰি দেউতা বজাৰলৈ যায়। এয়া মায়ে বেগ ধৰিছে আৰু এনেকৈ কচুখিনি পিছফালে লৈ ল'ব আৰু কেৰিয়াখনত টিউবেৰে বান্ধি। আৰু এতিয়া সময় হৈছে আবেলি 4টা বাজিছে আৰু দেউতা বজাৰৰ পৰা পাইছেহি। আৰু আজি পইচা কিমান পালে আপোনালোকক দেখাই আছোঁ এতিয়া। ইমানখিনি আজি বহুত পালে। এইফালে 500 টকীয়া এটা, আৰু এইফালে 100 টকা, এইফালে 100 টকা, 700 টকা। আৰু মানে বেলেগ বজাৰো কৰিলে আজি, সেইটো কাৰণে এইকেইটা পইচা মানে দিছেহি। আৰু এইকেইটা পইচা মানে টেকেলিত ভৰাব নোৱাৰোঁ, এইকেইটা পইচা আমাৰ ধাৰ মাৰিবলৈ আছে, ধাৰ মাৰিব লাগিব। আৰু আমাৰ গোটৰো লোন এটা লোৱা আছে, তাত দিব লাগিব। সেইটো কাৰণে তেওঁ মনটো ভাল লাগিছে, অন্ততঃ কিবা এটাতো হ'ব।
আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।